আজি মই অন্য এটা ভিডিঅ' লৈ বন্ধুসকল মই আগবাঢ়িছোঁ। আমাৰ নিচেই ওচৰৰ এজন বয়সস্থ আমাৰ দেউতা স্বৰূপ তেখেতে বহুত দিনৰ পৰা আমাৰ শিমলুগুৰি যিটো চেণ্টাৰত তেখেতে চাহ ব্যৱসায় কৰি আহিছিলে আৰু এখন তেখেতৰ ভাড়া বহুত দিনৰ পৰা ভাড়া ৰুম আছিলে তেখেতৰ, কিন্তু আজি কেইমাহমান হ'ল তেখেতে সেই ৰুমৰ পৰা আঁতৰি যাব লগা হ'ল। সেই মালিকে মানে তেখেতে কিবা অজুহাতত তেখেতক আঁতৰাই দিলে। মই সেই মানুহজনৰ লগত আজি কথা পাতিব বিচাৰিছোঁ। তেখেত বহুত বয়সীয়াল, এতিয়া বৰ্তমান আপোনাৰ কিমান বছৰ হৈছে? 77 মানে 77 বছৰ হৈছে আৰু তেখেতে বৰ্তমান পাউদাৰ গাখীৰ চাহ নবনায়, তেখেতে খালি শুদ্ধ গাখীৰ চাহ বনায় আৰু থাকিলে দিয়ে, নাথাকিলে নাই বুলি কয়। মই সেই মানুহজনৰ লগত কিছু কথা পাতিম, আপোনালোকে চাই থাকক। কাকু আপোনাক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনাক দুটামান কথা সুধিম, এইটো কাৰণে সুধিম, আপুনি ইমান এইটো বয়সতো ইমান মানে বৃদ্ধ বয়সতো আপুনি চাহ দোকান দি আছে। আপোনাৰ হাতত এতিয়া এইটো এটা চিঙৰা দেখিছোঁ, আপুনি বনোৱা চিঙৰা চাগে। আপোনাক মানে কেতিয়াবা মনত দুখো লাগে, আমি জানো পাৰিম জানো চাগে আপোনাৰ বয়স হ'লে, তেনেকুৱা কিছুমান ভাৱ হয়। আপোনাৰ এতিয়া 77 বছৰ হৈছে ন? আপোনাৰ ঘৰত কোন কোন আছে? আমাৰ ঘৰত মাইকী মানুহ আছে আৰু মই আছোঁ। তেখেতলোকৰ পৰিয়ালত তেখেতৰ পৰিবাৰ আৰু তেখেতেহে আছে। ল'ৰা ছোৱালী মানে শুনিছোঁ বিকলাংগ হৈ জন্ম হৈছিলে আৰু তেখেতলোক স্বৰ্গগামী হ'ল, মানে কি বৰ্তমান নাই। আৰু তেখেতলোকৰ পৰিয়াল আছে, ডাঙৰ দূৰণিত আছে। আপোনালোকৰ পৰিয়ালত কোন কোন আছে আৰু ডাঙৰ? আছে, কলকাতাত আছে, জিঞ্জিয়াত আছে, কলিকতা, জিঞ্জিয়া এইবিলাকত আছে। তেখেত হ'ল বেংগলী সম্প্ৰদায়ৰ মানুহ হয়। ইয়াতে থকা কিমান বছৰ হ'ল আপোনাৰ? মই ইয়াত থকা 75 মান হ'ল। মই 83 চনত ইয়াতে আহিছোঁতো। হয়, আপোনাৰ এতিয়া দোকান ক'ত দিছে প্ৰথম? আমাৰ এই শিমলুগুৰি ইয়াতে ক'ত দোকান? এই গছজোপা তলত দিছিলোঁ। হয়, তাৰ পৰা আপুনি দোকানত থাকিলোঁ। হয়, তাৰপৰা আকৌ মই নিজে ব্যৱহাৰ কৰিলোঁ। মঙলদৈ বজাৰ গ'লোঁ, মুম্বাই বজাৰ যাওঁ, তাৰপিছত বেছিভাগ বজাৰ যাওঁ। এনেকৈ কৰি যেনে তেনে মাটি অকণমান ল'লোঁ, লৈ পেলাই নাই বন্ধুসকল আপোনালোকে শুনক, আমাৰ শিমলুগুৰি হায়াৰ ছেকেণ্ডেৰীৰ ফ্ৰণ্টত বিশেষকৈ ময়ো বিজনেছমেনে হয়, মোৰ দোকান আছে। মোৰ দোকানৰ কাষত দিলীপ চাইকেল দোকানৰ আগফালে সৰু এখন জেগা দিছিলোঁ আমি, লোকৰ জেগাত, তাতে বৰ্তমান দি আছে চাহ আৰু নিমকি কিবাকিবি বেচে। তেখেতৰ দোকানত আহিব, পিয়'ৰ মানে শুদ্ধ গাখীৰৰ, ঠিকাতে দিয়া গাখীৰৰ চাহ পাব। গাঁৱলীয়া গাখীৰো লয় আপুনি? আপুনি বৰ্তমান বেমাৰ আজাৰ আছে নেকি? নাই ন? শুদ্ধ পথত চলি থকাৰ কাৰণে এই মানুহজনে বৰ্তমানো তেখেতে মানে ঘৰখনো চলাই নিব পাৰিছে আৰু বিশেষকৈ নিজেও চলি আছে। আপোনালোকে আহিব এই দোকানত, চাহ খাব পাৰিব। কিন্তু এটা কথা, মানুহজনে কাকো খাতিৰ নকৰে, চাহ খা বুলি জোৰ জবজ নকৰে। আৰু বেলেগে আপোনালোকে আহক, ইয়াতে বহি আৰামছে আপোনালোকে ঘুগুনি, ডিম আৰু চাও, চিংৰা, পকৰি, আপুনি চিকেন ৰোল, এগ ৰোল সম্পূৰ্ণ খাব পাৰিব। কামিন দা কি ঘুগুনি খায় নেকি? ঘৰলৈ লৈ নাযায় নি? আলোচনা নিব, তাৰপিছত ঘুগুনি খাব। ইয়াতে ঘুগুনি বৰ ধুনীয়া বনায় ন? এই ঘুগুনি বনাই আছে, দাদা এজনে কৈছে সেইজনো দোকানী ভালকৈ বনায়। দাদাক লগ পাই ভাল লাগিল। লগ পাম, কিন্তু ঘুগুনি আমি সদায় ইয়াতে খাওঁ, ভাল ঘুগুনি বনায়। তেখেতৰ মই দোকানখনৰ নাম, আপোনাৰ দোকানৰ নাম আছেনে আগফালে? দীপিকা ফাষ্ট ফুড। মই দেখাই দিছোঁ, জেতুকা ফাষ্টফুড। হ'ব, নেক্সট দেখাম। এইখন এখন দোকান চাওক, গৰম ঘুগুনি আৰু বাদামী চিংৰা পাব। আহক,
শিমলুগুৰি একেবাৰে হায়াৰ ছেকেণ্ডেৰী ফ্ৰণ্টত। শিমলুগুৰি হায়াৰ ছেকেণ্ডেৰী ফ্ৰণ্টত ইয়াতে আপোনালোকে দেৰিলৈকে পাব ঘুগুনি পাব, চিংৰা আৰু পকৰি। এয়া আমাৰ বাইদেউ এগৰাকীয়ে বনাই আছে, ইয়াৰ চিংৰা বনাই আছে। বাইদেউ আজি বেচাকে নাকিনে ভালনে? ঠিকে আছে। এই বাইদেউগৰাকীও থাকে আৰু দাদাও থাকে। এই চিংৰা পকৰি আহিব আপোনালোকে, ধুনীয়া ধুনীয়া চিংৰা পাব আপোনাৰ। 20 টকাত 3টা চিংৰা ন? 20 টকাত 3টা নহয় জানো? অঁ, এতিয়া দাম বাঢ়িছে, 10 টকা কৰিছে। কিছু মিলাই মিলি কৰি দিয়ে আৰু ঘুগুনি 10 টকা প্লেট। ডিম পাব, বইল ডিম। বিশেষকৈ ঘুগুনি আৰু চিংৰা পকৰি এইবিলাক চলে, ভালকৈ বনায় ধুনীয়া ধুনীয়াকৈ। আৰু পানী বটল চানী বটল এনেকৈ বিক্ৰী কৰে। তেনেকৈ তেখেতলোকৰ পৰিয়ালটো চলি আছে। আৰু বাইদেউ যথেষ্ট কষ্ট কৰে। এয়া চিংৰা বনাই আছে, এতিয়া ৰাতি গৰম গৰম পাব। যিখিনি মানুহ আহিব আপোনালোকে ইয়াতে চিংৰা ঘুগুনি খাই যাব।